হেল্ল' এভৰিৱান এতিয়া মই গৈ আছোঁ টিউশ্যন কৰিবলৈ যিহেতু একেদিন ঘৰতে আছোঁ গতিকে দেউতাৰ স্কুলতে মই টিউশ্যন কৰি আছোঁ এফালে মোৰ ষ্টুডেণ্ট দেখিছে নহয় আৰু টিউশ্যনৰ পৰা আহিয়ে মই খালোঁ পকৰি কণী হালধি ৰস আকৌ এফালে বিস্কিট তাৰ পাছত মই দুপৰীয়া খালোঁ ভাতৰ লগত মাছ ফ্ৰাই আৰু এফালে আলু তাৰপিছত মই ৰাতিপুৱা যিহেতু অ'টছ নাখালোঁ দুপৰীয়াই খালোঁ তাৰপাছত মই ৰাতি আজি বনাইছিলোঁ কঁঠালৰ চব্জি ইমান বেছি টেষ্টি আছিল নহয় আপোনালোকে খাই ভাল পায়নে কঁঠালৰ চব্জি জনাবচোন মই খাই বহুত ভাল পাওঁ আৰু এয়া পাপৰ পুৰি ল'লোঁ তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে বাই বাই